নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ৱেলকাম বেক টু মাই ইউটিউব চেনেল বিবেক ষ্টাডি। আজি এটা নতুন ভিডিঅ'লৈ মই তোমালোকক স্বাগতম জনাইছোঁ। ভিডিঅ'টোৰ বিষয় হৈছে 2022 বৰ্ষৰ অসমীয়া প্ৰশ্ন কাকতৰ সমাধান HS ছেকেণ্ড ইয়াৰ। গতিকে তোমালোকে ভিডিঅ'টো তোমালোকৰ বাবে অতি মহত্বপূৰ্ণ। ক্লাছ 12 HS ফাইনেল এক্সাম 2025ৰ ষ্টুডেণ্টসকলৰ বাবে ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ হয়। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে ভালদৰে চাবা, যাতে তোমালোকে ভিডিঅ'টো বুজি পোৱা। গোটেইখিনি কুৱেশ্যনৰ এনচাৰ সুন্দৰভাৱে মই তোমালোকৰ বাবে প্ৰস্তুত কৰিছোঁ। তোমালোকে এইখিনি চাই যাবা, যাতে তোমালোকৰ পৰীক্ষাত যদি এনেধৰণৰ কুৱেশ্যনবোৰ আহে তেনেহ'লে তোমালোকে যাতে সহজে এনচাৰ কৰিব পাৰা। গতিকে আৰম্ভণিৰ পৰা ভিডিঅ'টো শেষলৈকে চাবা। আৰু ইয়াৰ আগতো মই কেইবাটাও ভিডিঅ' অসমীয়া ৰচনাৰ ওপৰত চেনেলখনত আপলোড কৰিছোঁ। যদি তোমালোকে ভিডিঅ'খিনি চাব বিচাৰা তেন্তে আই বাটনত আৰু ডেছক্ৰিপশ্যন বক্সত মই ভিডিঅ'খিনি লিংক দি দিম, তাত ক্লিক কৰি তোমালোকে ভিডিঅ'খিনি চাব পাৰা। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, যিমান পাৰা বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিবা। গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা। কুৱেশ্যন নম্বৰ 1, মাজিও বুলি লক্ষীনাথ বেজবৰুৱাই কাক সম্বোধন কৰিছিল? এনচাৰ, মোৰ মাতৃমুখ দৰ্শনত লক্ষীনাথ বেজবৰুৱাই উল্লেখ কৰা মাজিও বুলি সুকবি সুবিখ্যাত চাহ খেতিয়ক সদাগৰ শ্ৰীযুত চন্দ্ৰকুমাৰ আগৰৱালাক সম্বোধন কৰিছিল। কুৱেশ্যন নম্বৰ 2, সাহিত্য একাডেমী বঁটা বিজয়ী প্ৰথমগৰাকী অসমীয়া সাহিত্যিক কোন? এনচাৰ, সাহিত্য একাডেমী বঁটা বিজয়ী প্ৰথমগৰাকী অসমীয়া সাহিত্যিক আছিল যতীন্দ্ৰনাথ দুৱৰা। কুৱেশ্যন নম্বৰ 3, প্ৰাগজ্যোতিষপুৰ সম্ভৱম বুলি কৈ কোনে বিশেষ গৌৰৱ অনুভৱ কৰিছিল? এনচাৰ, প্ৰাগজ্যোতিষপুৰ সম্ভৱম বুলি কৈ আনন্দৰাম বৰুৱাই বিশেষ গৌৰৱ অনুভৱ কৰিছিল। কুৱেশ্যন নম্বৰ 4, হস্তিবিদ্যাৰ্ণৱ সাৰ সংগ্ৰহ পুথিখন কোনে ৰচনা কৰিছিল? এনচাৰ, হস্তিবিদ্যাৰ্ণৱ সাৰ সংগ্ৰহ পুথিখন সুকুমাৰ বৰকাথে ৰচনা কৰিছিল। কুৱেশ্যন নম্বৰ 5, তীৰ্থনাথ শৰ্মাই ৰচনা কৰা কাব্যগ্ৰন্থখনৰ নাম কি? তীৰ্থনাথ শৰ্মাই ৰচনা কৰা কাব্যগ্ৰন্থখনৰ নাম হ'ল কামহেন্দুৰ। কুৱেশ্যন নম্বৰ 6, চিঠি চুটি গল্পটি শিলভদ্ৰৰ কোনখন সংকলনৰ পৰা লোৱা হৈছে? এনচাৰ, চিঠি চুটি গল্পটি শিলভদ্ৰৰ 1994 চনত প্ৰকাশিত চিঠি আৰু অন্যান্য গল্প সংকলনৰ পৰা লোৱা হৈছে। কুৱেশ্যন নম্বৰ 7, ব্যৱসায়িক দিশত সফল হোৱা জ্যোতিপ্ৰসাদ আগৰৱালাৰ কথাছবিখনৰ নাম লিখা। ব্যৱসায়িক দিশত সফল হোৱা জ্যোতিপ্ৰসাদ আগৰৱালাৰ কথাছবিখনৰ নাম হ'ল জয়মতী। কুৱেশ্যন নম্বৰ 8, ব্ৰজেন বৰুৱা পৰিচালিত আৱেগ মিশ্ৰিত থ্ৰিলাৰধৰ্মী প্ৰথম অসমীয়া ছবিখনৰ নাম লিখা। এনচাৰ, ব্ৰজেন বৰুৱা পৰিচালিত আৱেগ মিশ্ৰিত থ্ৰিলাৰধৰ্মী প্ৰথম অসমীয়া ছবিখনৰ নাম হ'ল ডক্টৰ বেজবৰুৱা। কুৱেশ্যন নম্বৰ 9, বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ কি? এনচাৰ, বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ হ'ল ক্ষুদ্ৰ ভাইৰাছ বা বীজাণু। কুৱেশ্যন নম্বৰ 10, উপকল্প শব্দৰ অৰ্থ লিখা। এনচাৰ, উপকল্প শব্দৰ অৰ্থ হ'ল উপবিধি। কুৱেশ্যন নম্বৰ বি, তলৰ যিকোনো সাতোটা প্ৰশ্নৰ উত্তৰ লিখা। কুৱেশ্যন নম্বৰ 1, লক্ষীনাথ বেজবৰুৱাই লিখা দুখন হাস্যব্যংগ ৰচনাৰ নাম লিখা। এনচাৰ, লক্ষীনাথ বেজবৰুৱাই লিখা দুখন হাস্যব্যংগ ৰচনাৰ নাম হ'ল কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা, কৃপাবৰ বৰুৱাৰ ঔভতনী। কুৱেশ্যন নম্বৰ 2, ফৰিয়াদ আৰু হচাৰকাঠি শব্দৰ অৰ্থ লিখা। এনচাৰ, ফৰিয়াদ গোচৰ অভিযোগ, হচাৰকাঠি চাবি। কুৱেশ্যন নম্বৰ 3, কথা কবিতাৰ দুটা বৈশিষ্ট্য লিখা। এনচাৰ, কথা কবিতাৰ দুটা বৈশিষ্ট্য হ'ল কথা কবিতাত ৰূপকৰ সমাৱেশ থাকে, কথা কবিতাত এটাই মাত্ৰ কেন্দ্ৰস্থ ভাৱ থাকে। কুৱেশ্যন নম্বৰ 4, তোমাৰ আনন্দ বৰুৱাই কবিতাৰ শাৰীটো কোনজন কবিৰ কোনটো কবিতাৰ পৰা তুলি অনা হৈছে? এনচাৰ, লক্ষীনাথ বেজবৰুৱাৰ অসম সংগীত নামৰ কবিতাৰ পৰা। কুৱেশ্যন নম্বৰ 5, আনন্দৰাম বৰুৱাৰ মতে কৰ্মৰ স্বৰূপ কি? এনচাৰ, আনন্দৰাম বৰুৱাৰ মতে কৰ্ম হৈছে মানুহৰ জীৱন পৰিচালনাৰ অন্যতম মূল উপাদান। তেওঁ কৰ্মৰ স্বৰূপ ব্যাখ্যা কৰি কৈছিল যে এটি সমাজ আৰু দেশৰ উন্নতি কৰ্মৰ ওপৰত নিৰ্ভৰ কৰে। তেওঁৰ দৃষ্টিত কৰ্ম শ্ৰম অধ্যৱসায় নিষ্ঠা আৰু নৈতিকতাৰ সংমিশ্ৰণ।
কুৱেশ্যন নম্বৰ 6 হস্তি বিদ্যায়ন পুথি শীৰ্ষক প্ৰবন্ধটো কোন চনত কোনখন আলোচনীত প্ৰকাশ পাইছিল এনচাৰ হস্তি বিদ্যায়ন পুথি শীৰ্ষক প্ৰবন্ধটো শুক্লেশ্বৰ বৰা সম্পাদিত জয়ন্তী আলোচনীত 1953 চনত প্ৰকাশ পাইছিল কুৱেশ্যন নম্বৰ 7 প্ৰকৃত ত্যাগ মানে কি বুজায় এনচাৰ বহুত থাকিও সংযতভাৱে ভোগ কৰা আৰু সংবিভাজনৰ দ্বাৰা সমৃদ্ধিৰ সদগতি ঘটোৱাহে প্ৰকৃত ত্যাগ কুৱেশ্যন নম্বৰ 8 বৰ্তমান সময়ত চিঠিৰ প্ৰাসংগিকতা কিয় কমি গৈছে এনচাৰ এসময়ত চিঠিয়ে আছিল মানুহৰ একমাত্ৰ যোগাযোগৰ মাধ্যম কিন্তু বৰ্তমান সময়ত বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ বিকাশে মানুহৰ মাজত যোগাযোগ দ্ৰুত কৰি পেলালে যাৰ ফলত চিঠিৰ প্ৰাসংগিকতা কমি গ'ল আৰু পূৰ্বৰ চিঠিকেন্দ্ৰিক মধুৰতা মানুহৰ মাজত হেৰাই গ'ল কুৱেশ্যন নম্বৰ 9 এৰাবাটৰ সুৰ ছবিখনত কণ্ঠদান কৰা ভাৰতৰ দুগৰাকী সংগীত প্ৰতিভাধৰৰ নাম লিখা এনচাৰ এৰাবাটৰ সুৰ ছবিখনত কণ্ঠদান কৰা ভাৰতৰ দুগৰাকী সংগীত প্ৰতিভাধৰৰ নাম হ'ল লতা মংগেশকাৰ আৰু হেমন্ত মুখাৰ্জী কুৱেশ্যন নম্বৰ 10 বিজ্ঞানীৰ কাম কি এনচাৰ বিজ্ঞানীৰ কাম হ'ল আমি দেখা বস্তু আৰু ঘটনাবোৰৰ পৰ্যবেক্ষণ কৰা জোখ-মাপ লোৱা সত্যৰ অনুসন্ধান কৰা বস্তু বা ঘটনাটোৰ ধৰ্ম বা চৰিত্ৰ ফহিয়াই চাই তাৰ বিষয়ে এটা সিদ্ধান্ত লৈ অহা আদি গতিকে আশা কৰোঁ তোমালোকে ভিডিঅ'টো ভাল পাইছা যদি ভিডিঅ'টো ভাল পাইছা তেনেহ'লে ভিডিঅ'টো লাইক কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবা যিমান পাৰা বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবা